হয় নমস্কাৰ সকলোকে কি খবৰ মোৰ ভালে মই হয় প্ৰেঞ্চি খুঞ্চা মই আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ কমাৰগাঁও পুৰাত তাতে মোৰ মাহী ঘৰ আৰু আপোনালোকক দেখাইছিলোঁ মই আগৰ ব্লগটোত জনাইছিলোঁ যে মাহীহঁতৰ ঘৰ লোৱা তাৰ ছেকেণ্ড পৰ্বটো হৈছিলে যে এখন ঘৰ ল'লে মানে ভাংখ পাতিব লাগে আৰু গোপিনীৰ নাম পাতিব লাগে আজি ভাংখ পাতিছে আৰু এমাহৰ পাছত গোপিনীৰ নাম পাতিব আৰু সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ আপোনালোকৰ মাজত দিবলৈ শ্বেয়াৰ কৰিবলৈ আপোনালোকে চাব আৰু আপোনালোকে মোক ছাপোৰ্ট ৰাখিব বুলি মই আশা কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবতো নাপাহৰিব আৰু মই দিয়া ভিডিঅ'টো আপোনালোকে ভালকৈ চাব বুলি আশা ৰাখিছোঁ ধন্যবাদ আজি বুধবাৰী গাঁৱত মোৰ ভাতৃ পবিত্ৰ শইকীয়াৰ ঘৰত ভোলানাথৰ সকামত মই উপস্থিত আছোঁ। সকলো ৰাইজক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া আমি খাই আছোঁ দেই। কাইলৈ সাতটা মানুহ 300 গ্ৰাম গাহৰি উজাই খাব আৰু এওঁলোকক মই যোৱাৰ 3টা বটল মাৰিম দেই। ধন্যবাদ ধন্যবাদ।